ছোৱালীৰ পিছত তোমালোক নদৌৰিবা, ছোৱালীৰ মনি বেগটো লৈ তোমালোক দৌৰিবা। আমাৰ অংক ছাৰে কৈছিলে এক্সৰ বোলে মান ৰাখিব লাগে। তোমালোককে কৈছোঁ, কেৰিয়াৰৰ পিছত দৌৰি নাথাকিবা, সদায় চাইকেল চলাবা। নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে যেনেকৈ মৰম দি গৈছিলে, এই ভিডিঅ'টোত এনেকৈ মৰম দি যাব বুলি আশা কৰিলোঁ। তো গাইজ, মই এটা সিদ্ধান্ত লৈছোঁ ৰিলেশ্যনত যাম বুলি। আচ্ছা, কিন্তু এটা কথা, ৰিলেশ্যনত গ'লে কোনখন বাছত যাব লাগে বাৰু? গাইজ, এইখিনিতে এটা কথা, মোৰ যোনজনী এক্স আছিলে তাইক মই এদিনত ধ্বংস দি দিব পাৰিলোহেঁতেন, কিন্তু মই স্কুলত থাকোঁতে আমাৰ অংক ছাৰে কৈছিলে এক্সৰ বোলে মান ৰাখিব লাগে। সেইকাৰণে মই মান ৰাখি পেলাই একো কোৱা নাই। তোমালোককে কৈছোঁ, কেৰিয়াৰৰ পিছত দৌৰি নাথাকিবা, সদায় চাইকেল চলাবা। আচ্ছা, তেতিয়া কেৰিয়াৰ তোমাৰ পিছত দৌৰিব। কথাটো হয় আকৌ, সেইকাৰণে কৈছোঁ। গাইজ, আমাৰ আকাশ আৰু বৰষা নামৰ এখন শ্বৰ্ট ফিল্ম আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে। শ্বৰ্ট ফিল্মখনৰ ডাবিং অলৰেডি কমপ্লিট হৈছে আধা আধি, বাকী আৰু অকণমান আছেগৈ কৰিবলৈ। মানে মোৰ চেনেলত শ্বৰ্ট ফিল্মখন নেৰোঁ, বেলেগ মানে যিজনৰ চেনেলত এৰিম সেই চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম, আপোনালোকে চাব। আৰু আমাৰ যিহেতু সকলোৰে প্ৰথম কাম, সেইকাৰণে অকণমান বেয়াও হ'ব পাৰে, কিন্তু তাৰ বাবে মাফ কৰি দিব। চ' আমি আকৌ নেক্সট যোনখন শ্বৰ্ট ফিল্ম আহিব আৰু কাম আহিব ন, সেইবিলাক ভাল কৰিবলৈ চেষ্টা কৰিম। थिरके मन बहके तेरा कह के खुद को, मेरे दिल की बात जाने कायनात, तेरे दिल की खबर बस मुझको। तन थिरके मन बहके तेरा कह के खुद को, मेरे दिल की बात जाने कायनात, तेरे दिल की खबर बस मुझको। आना बातें प्यार की आना थोड़ा प्यार जताना, ना छुड़ाऊंगा मैं तेरा, कौन तेरे बिन मेरा, रौनके तुम्ही से मेरी, कौन तेरे बिन मेरा, तेरा है चार छुपेरा, कौन तेरे बिन मेरा। কাৰোবাক ভাল লাগিলে আই লাভ ইউ বুলি ময়ো কৈ দিব পাৰোঁ। যদি ফূৰ্তিতে সেইজনী আত্মহত্যা কৰি দিয়ে, তেতিয়া কোনে ৰিক্স ল'ব? কোনে ৰিক্স ল'ব? যদি তুমি মোক বানপানীৰ দৰে মৰম কৰা, তেতিয়া ময়ো অসম হৈ ডুবি যাবলৈ সাজু আছোঁ। আৰু তুমি মৰম কৰা নে নকৰা বা ভাই, ইতিহাস সাক্ষী আছে, বেংকৰ লোন আৰু ছোৱালীৰ মন সহজে পাব নোৱাৰি। কিন্তু এটা কথা, ক্ষীণ ছোৱালীবোৰৰ দেহত শক্তি নাথাকিব পাৰে, কিন্তু এটা বহুত ভালকৈ আছে, কি জানানে? সেই মুখখন জীৱনটো বৰ বেয়াকৈ হেং মাৰিছে, সেইকাৰণে মই ৰিষ্টাৰ্ট মাৰি দিওঁ বুলি ভাবিছোঁ। পৰীক্ষাত ফেইল কৰিলে বিয়া পতাই দিম, এই কথাষাৰ যদি ছোৱালীক নকৈ পেলাই ল'ৰাক কোৱা হ'লে, আজিৰ দিনত 99% ল'ৰাই ফেইল কৰিলেহেঁতেন। তাৰপিছত ময়ো আছোঁ যেনিবা। সন্মান অকণমান জনাবা, কাৰণ এল পি স্কুলত থাকোঁতে ময়ো চফাই মন্ত্ৰী আছিলোঁ নহয়। তো গাইজ, এইখিনিতে এটা কথা, ছোৱালীৰ পিছত তোমালোক নদৌৰিবা, ছোৱালীৰ মনি বেগটো লৈ তোমালোক দৌৰিবা, ছোৱালী তোমাৰ পিছত দৌৰিব। হয়নে বাৰু? হয় আকৌ। গাইজ, ব্লগটো আজি ইমানতে সামৰণি মাৰিলোঁ। যদি ব্লগটো চাই সকলোৱে ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ' লগ পাইছোঁ। আৰু অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ আকাশ আৰু বৰষা নামৰ এখনি সৰুকৈ শ্বৰ্ট ফিল্ম, আপোনালোকে চাবলৈ নাপাহৰিব।